আপোনালোকে আলুগুটি ছাৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে কিহৰ কাৰণে? প্ৰতিবাদ করছো মানে কিছুদিন আগে আমার বাগবরর এসডি স্যার আইছিল, আমার নগরবাড়া এসডি স্যার আইছিল, আমার কামরূপর বরপেটা জেলার হিমালয় কিবা কথা আছিল, এটা হিমা নির্ধারণ করি হিমা মাফা জোফা করি আগর যেটা সার্ভে আছিল 2022 যেটা সার্ভে আছিল জোকা হেনা করি সার্ভে খুঁড়ি ঠিক আছে মানে মই আৰু পাবা থাকোঁ। তেতিয়া আমার নগরবাড়ার এসডিসি স্যারে কলা যে একটা কাম করো আপনালোকে যেখানে পাবা আছে সেটা লই আর তুলি ধরে দরকার নাই, যে যেনকে খাই আছে সেনকে খাই থাকো। আমি মোটামুটি কামৰূপ জিলাৰ মানুহ আমি মিলিজুলি খাই আছোঁ, সিহঁতৰ লগত কোনো কথা নাই। মাজত কুৰফান গাবুৰা আৰু জয়নাল আবদিন আৰু জেহেদ আলী ইজেহাৰ দেৱা আছে। সেই মানুহকেইটা এই কামৰূপৰ মানুহ লৈ আহি কামৰূপৰ মানুহ মানে কি কামৰূপৰ অফিচাৰকেইটা লৈ আহি আৰু আৰক্ষী লৈ আহিছিল, লৈ আহি পেলাই মাটি জুকি আছে। মই যাই পেলাই ক'লোঁ ছাৰ এটা আৰু কিয়ৰ মাটি জুকি আছে? কয় এটা মেধিৰ মাটি জুকি আছে। মেধিৰ মাটি জুকি আমাৰ বৰপেটাত কিয়? কয় এটা বৰপেটাৰ মাটি। ক'লোঁ তাইলে তেনেহ'লেতো আমাৰ ছাৰ থাকবা লাগিছিল, আমাৰ বাগবাৰৰ ছাৰ। তেতিয়া ক'লা যে ছাৰকতো কৈছে, কোনে কৈছে? কুৰফান গাবুৰাই কৈছে। মই ক'লোঁ কুৰফান গাবুৰাকতো কোৱা নাই ছাৰ, এতিয়া মই ছাৰক ফোন কৰিছিলোঁ, ছাৰেতো কয় নাজানো মই। তেতিয়া সি আৰু ক'লা যে কুৰফান গাবুৰাই ছাৰ কুৰফান গাবুৰাই নাটক এই চাওক আপুনি যে ঝুঁকি আছে এতে কামৰূপৰ মানুহ কেইটা মানুহ আছে ছাৰ? এতে জয়নালৰ মানুহ, জাহেদিলৰ মানুহ আৰু কুৰফান গাবুৰা, অকল এই 3-4জন মানুহে খুন্তা লৈছে, দা লৈছে, কুৰাল লৈছে, খুঁটি লৈছে, সিহঁতে পুতি আছে। আপোনালোকে ক'ব বিচাৰিছে যে বৰপেটাৰ বৃহৎ মাটি কামৰূপৰ মানুহ দিয়াৰ কাৰণে এটা ষড়যন্ত্ৰ চলাইছে। হয় ছাৰ, হয় গাবুৰাই, হয় ছাৰ, কুৰফান আলী গাবুৰাই, হয় হয়, সেইকাৰণে আপোনালোকে প্ৰতিবাদ কৰিলোঁ। হয় গাঁওবুঢ়া মাটি বাৰী লৈ যথেষ্ট দালালি কৰে, বহুত দালালি কৰে মানে মোৰ পৰা সেইটো আগৰ কথা আৰু নকওঁ আৰু দালালি কৰে মানে কি আৰু সেইটা কুবাৰগিলাৰ বহুত দিগদাৰ কথা, সেই নকওঁ আৰু। গাবুৰাক খালি যে মই কৈছোঁ আৰক্ষী থানাত যে ই যাতে খালি গাবুৰাক এৰেষ্ট কৰিব লাগে, যাতে আমাৰ ML ছাৰো মাথা মাৰি ML ছাৰকো দৰখাস্ত দিছোঁ ছাৰ আমি দিম, আমি এসডি ছাৰকে দিম, বৰপেটাৰ DC ছাৰকে দিম, আমি ইতিমধ্যে কাগজ উঠাইছোঁ দিম, যাতে এই গাবুৰাক এৰেষ্ট কৰি আমাৰ বিচাৰটো দিয়ে, এই বিচাৰটো লাগে। এজাহাৰ দিছোঁ ছাৰ, গাবুৰাৰ বিৰুদ্ধে কৰিছোঁ। হয় গাবুৰা আৰু জয়নাল আৰু জেহেদিলৰ বিৰুদ্ধে কৰিছোঁ। এতিয়া দালালি বিভিন্ন দালালি কৰে। বিভিন্ন তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, কিন্তু আজিলৈ তেখেতৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া কৰা নাই মানে আৰু আমি দুখীয়া মানুহ, আমাৰ কথা সাৰা নিদিয়ে, সেইকাৰণে গ্ৰেপ্তাৰ কৰা নাই। আমি কৈ আছোঁ সদায় ছাৰক। ইয়াৰ আগৰ বছৰ আমি DC ছাৰক দিছিলোঁ, এই এনেকৈ কমপ্লেইন এটা দিছোঁ, ছাৰ এনেকৈ আমাৰ কুৰফান গাঁৱত জ্বালা দিছে, চাৰ্টিফিকেট লওঁতে পইচা লয়, এনে জ্বালা দিছে ছাৰ, আমি তাতে নাথাকোঁ। এনেকৈ কোৱাৰ পিছত কৈছে হ'ব আমি মাথা মাৰিম। এই মাথা মাৰাৰ লগে 1 বছৰ গ'ল। এৰেষ্ট কৰিব লাগে। হয় হয়, এইটাই দাবী, আৰু অকল আৰু কোনো দাবী নাই। এই 3টা মানুহ দাবী কৰোঁ, এই 3টা মানুহ এৰেষ্ট কৰিলে আৰু আমাৰ কোনো কথা নাই।